Hey guys, hello and welcome back to my channel. तो आज मैं आपनालोकर कारणे एटा ऑनलाइन ड्रेसर रिव्यू भिडिओ লৈ আহিছো। तो आज ভিডিওটো দুটা ড্ৰেছৰ মই ৰিভিউ আপোনালোকক দেখাম। তো মিশোৰ পৰা লোৱা হয় দুটা প্ৰডাক্ট। তো ভিডিওটো শেষলৈকে চাব আৰু যদি মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে তেতিয়াহলে প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহলে ফাৰ্ষ্ট ড্ৰেছটো লৈছো মই এইটো ইয়াৰ ডিটেইলছটো মই স্ক্ৰীনত আপোনালোকক দি দিছো। আপোনালোকে চাই ল'ব পাৰে। এটো এনেকুৱা হয় ডিজাইনটো কিছে হাতত এইবিলাক এনেকুৱা হাতত এটো এনেকুৱা ডিজাইন আছে খুব ধুনিয়া দেখি এনেকুৱা চাব পাৰে। তো ইফালে আপিনে এনেকুৱা এটো ডিজাইন আছে আৰু কাপোৰটো খুব সফট হয়। পিন্ধি আৰাম লাগিব থাকে। মই পিন্ধা নাই এতিয়ালৈকে, মই পিন্ধি দেখুৱাম আপোনালোকক। তো ভাল লাগিছে ড্ৰেছটো। এটো স্পেশালি এই ডিজাইনটো মোৰ খুব ভাল লাগিছে। পিছফালেও এনেকুৱা আছে একে আপিনে যেনেকুৱা আছে পিছফালেও তেনেকুৱা আছে এটো আৰু মাজত ইয়া দেখিছে এটো মাজত ইয়াতে ইলাষ্টিক দিয়া আছে খুব ধুনিয়াকে ফিটিংৰ কাৰণে। তো মই একচুয়ালি এনেকুৱা মাজত এনেকুৱা ইলাষ্টিক থকা ড্ৰেছ মই খুবেই ভাল পাওঁ। তো সেই কাৰণে মই এটো অৰ্ডাৰ কৰিছিলো আৰু দামো খুব বেছি নহয় 299 only। তো খুব ৰিজনেবল প্ৰাইসতে পাইছো বুলিয়ে ক'ব পাৰি। তো সেই কাৰণে মই পাৰচেজ কৰিলো এটো। তলৰ পিনে এনেকুৱা ডিজাইন হয়। তো ভিতৰ পিনে এনেকুৱা কাপোৰ দিয়া আছে কি চাব পাৰে। ভিতৰৰ কাপোৰ এটো কাপোৰটো সফট হয়। কাপোৰটো এনেকুৱা ভিতৰৰ কাপোৰটো অকল আধালৈকে দিয়া আছে আৰু এইখিনি বাকিখিনি ইয়াতে নাই এনেকুৱা। তো মই এস সাইজৰ অৰ্ডাৰ কৰিছিলো আৰু ফটোত যেনেকুৱা দেখাইছিলে তেনেকুৱা আহিছে। ফিটিংও হৈছে আৰু ভিতৰৰ কাপোৰটো অলপ ওপৰলৈকে দিয়া আছে মানে আঁঠুৰ ওপৰলৈকে আৰু তলৰ পিনে অলপ ট্ৰান্সপাৰেন্ট হয়। তো হেতু কাৰণে বহুতে কমফৰ্টেবল নহব পাৰে পিন্ধতে, বাট মোৰ ভালে লাগিছে। নেক্সট ড্ৰেছটো লৈছো মই এটো মই অলৰেডি দুবাৰমান পিন্ধিলো। একচুয়ালি মোৰ ড্ৰেছটো খুবেই ভাল লাগিছে, খুব কিউট হয় ষ্টাইলটো ইয়াৰে। এটো মই মিশোৰ পৰা লোৱা আৰু এটো চাব পাৰে আগপিনে এনেকুৱা। কিন্তু গৰমত অলপ গৰম হয়, বাট ডিজাইনটোৰ কাৰণে মোৰ খুব ভাল লাগিলে সেই কাৰণে ড্ৰেছটো ললো। তো পিছপিনে এনেকুৱা হয় এটো ডিজাইনটো অলপ ইলাষ্টিক টাইপৰ হয় আৰু হাতৰ ডিজাইনটো এনেকুৱা কমপ্লিট নেট হয়। তো এনেকুৱা তো ইয়াৰে ডিটেইলছখিনি মই স্ক্ৰীনত দি দিছো, আপোনালোকে চাই ল'ব পাৰে ইয়াৰ ডিটেইলছখিনিও। আৰু কোডটো মই ডেসক্ৰিপচন বক্সত দিছো। যদি ভাল লাগিছে আপোনালোকে যদি ল'ব বিচাৰে এটো ড্ৰেছ ল'ব পাৰে। তো ক্ৰপ টপ টাইপৰ হয় এটো টপটো আৰু এটো লং স্কাৰ্ট নাইবা জিন্সৰ লগতো পাৰি। যদি আপোনালোকে শৰ্ট টপ পিন্ধাত ক্ৰপ টপ পিন্ধাত যদি আপোনালোক কমফৰ্টেবল হয় তেনেহলে পিন্ধিব পাৰে। লং স্কাৰ্টৰ লগতো খুব ভাল লাগিব। তো মোৰ খুব ভাল লাগিছে এটো ড্ৰেছ আৰু বহুতে কমেন্ট কৰিছিলে এটো ড্ৰেছ পিন্ধাতে। তো মই সেই কাৰণে ভাবিলো শেয়াৰ কৰি দিও। তো এইটো আছিল মোৰ আজি অনলাইন ড্ৰেছৰ ৰিভিউ ভিডিও। তো আই হোপ আপোনালোকৰ চাই ভাল লাগিলে। যদি ভাল লাগিছে তেতিয়াহলে প্লিজ কমেন্ট কৰি মোক জনাব আৰু যদি বেয়া লাগিছে তথাপিও কমেন্ট কৰি জনাব, কোনো কথা নাই। তেতিয়াহলে পুনৰ লগ পাম নতুন এটা ভিডিওত। আজিলৈ বাই।